मानास माहारियारि हाग्रामायाव माथाम थैनाय मैदेर बोखांनो मोननाय जाथायाव मैहुर खालामग्राफोरनि आखाइ थानायनि बाथ्रा सोराङाव फैदों। हाग्रा बिफाना बेनि सायाव खुगा बेखेवाखैब्लाबो सुलुंनि बायदिब्ला पानबारि रेन्जनि बेंखनाव थानाय पालानसि बिटनि साखाथि सिकारेजाराव बोखांनो मोननाय मानै मैदेरा मैहुरनि आखायाव थैनाय आरो बनसुम बिटनि साखाथियाव बोखांनो मोननाय मासे मैदेरा मिथिंगायारि थैनाय। बेनि गेजेरावनो चिराङाव साथाम मैहुर खालामग्राफोरखौ हमनो मोननाया सोमजिहोदों सोमोनांथाव थासारि। चिरां पुलिसनि बायदिब्ला जिल्लानि आमगुरि थानानि सिङाव साथाम मैहुर खालामग्राफोरखौ हमनो मोनदों, जाय पानबारि रेन्जनि मानास माहारियारि हाग्रामानि सिङाव मैदेर मैहुर खालामनाय जाथायाव लोब्बा दंमोन। मैहुर खालामग्राफोरनि आखाइनिफ्राय गंनै आखाइजों बानायनाय आयेन बेरेखा सिलाइ, थाइनै मैदेर हाथाइ, बारुद, वाकि-टकि आरो माखासे मुवा बेसादफोर बोखांनो हादों होनना मिथिहोदों चिरां पुलिसआ। गुबुन फारसेथिं बे जाथायखौ दुखु मोननाय फोरमायनायजों लोगोसे जाथायखौ सोंखारिदों पानबारि रेन्जनि जिपसि एसोसिएशन, रिजर्ट बिगोमा आरो टुरिस्ट गाइडफोरा। मोनसे खौरां बिलनि गेजेरजों बिथांमोना अजद होनाय बादिब्ला पानबारि रेन्जनि बेंखनाव 20% मानास माहारियारि पार्कआव दावबायनो मोनो। जाय थावनियाव दावबायारिफोरा थांनो एबा दावबायनो मोना, बे थावनियाव जिब-जुनार बुथारनाय जाथाया जादों। पानबारि रेन्जनि सिङाव मानास माहारियारि पार्कनि बाहागोखौ गाज्रि मुं होनानै जौगाथायनिफ्राय जानगाराव दोननो थाखायबो बिफाना बेफोरबायदि खामानिखौ मावनाय जादों नामा होनना फोथायनाय लादों बिथांमोनहा। আমি ধিক্ষা দিছোঁ, আমি কণ্ডেম কৰিছোঁ যে আমাৰ পানবাৰী ৰেঞ্জৰ আণ্ডাৰত সেইদিনা তিনিটা হাতী যে মৰিল, তাতে নেচাৰেলি এটা হাতীটো যিটো মেমেল সাথে মাইকী আছিলে, এইটো নেচাৰেলি ডেড বুলি আমি গম পাইছোঁ। আৰু দুটা যিটো হাতী আছিলে, এইটো চৰাং চিকাৰীয়ে পৌচাৰে এইটো হত্যা কৰাটো আমি গম পাইছোঁ। যিটো দাঁত আছিলে, সেইটো দাঁতটো যিটো চানা আছিলে, বাচ্চা দাঁত আছিলে। তাৰপাছত দুখ লগা ঘটনাটো হ'ল মাইকায়ে যিটো মাদাৰ্ছে তাক ছেফটি কৰাৰ কাৰণে যিটো ট্ৰাই কৰাতে এনেকুৱা অনুভৱ হৈছে যে মাদাৰকো হত্যা কৰা। গোটেই টোটেল মিলি পেলাই আজিৰ দিনত এমাহ নহওঁতে 4টা হাতী হত্যা কৰা হৈছে। এইটো দুখ লগা কথা। গতিকে আমি একেলগে কণ্ডেম কৰিছোঁ। পানবাৰী ৰেঞ্জৰ আণ্ডাৰত জিপচি সোমাব দিয়া আৰু টুৰিষ্টবিলাকক সোমাব দিয়াটো অনলি 20% এনজয় কৰিব দিয়াৰ ইয়াৰ আণ্ডাৰত কিবা পলিচি বা প্লেন আউটছাইডৰ পৰা থাকিব পাৰে, এইটো আমি অনুভৱ কৰিছোঁ। নহ'লে আজিৰ দিনত আপোনালোকে চাওক, টুৰিষ্ট যিবিলাকে আহে সেইবিলাক কেতিয়াও জীৱ জন্তু হত্যা কৰা ব্যক্তি নহয়। তেখেতে হ'ল বা আমি হ'ল জিপচি অনাৰে হওক বা লজ অনাৰে হওক বা নেচাৰ গাইড, এইবিলাক হ'ল নেচাৰ লাভাৰ। আৰু যিবিলাকে নেচাৰটো ভাল পায়, যিবিলাকে প্ৰাকৃতিটো ভাল পায়, সেইবিলাকে আজিৰ দিনত জংঘলত সোমাই পেলাই, মানাস নেশ্যনেল পাৰ্কত সোমাই পেলাই, ৱৰ্ল্ড হেৰিটেজ চাইটত সোমাই পেলাই, এলিফেণ্ট প্ৰটেক্টেড এৰিয়াত সোমাই পেলাই, টাইগাৰ ৰিজাৰ্ভত সোমাই পেলাই এইটো এনজয় কৰি আছে। আৰু এই এনজয়ৰ বিনিময়ত আসাম গভৰ্ণমেণ্ট, বিটিআৰ গভৰ্ণমেণ্টে ৰেভিনিউ কালেক্ট কৰি পেলাই বহুত ডেভেলপমেণ্টেল কামটো কৰি আছে। তাৰ স্বত্তেও আমি এতিয়া জংঘলত সোমাব পৰা যিখিনি আমাক এৰি দিছে, এইটো 20% নহ'ব চাগে। অল অভাৰ মানাসটো যদি আমি কেলকুলেশ্যন কৰিবলৈ যাওঁ আজিৰ দিনত, ইষ্ট ছাইড মেইন গেট যিটো বাছবাৰী থাকিল, তাৰপিছত আৰু ইষ্ট ছাইডটো থাকিল আপোনাৰ ভূঞাপাৰা, মিডিল ছাইডটো থাকিল পানবাৰী ৰেঞ্জ, আৰু তাতে চবচে বৃহত্ত এৰিয়াটো হ'ল আমাৰ পানবাৰী ৰেঞ্জৰ আণ্ডাৰত যিটো মানাস নেশ্যনেল পাৰ্ক। তাত আপোনালোকে ভাবি চাওক, তাতে অনলি 10% আমাৰ অনুভৱ হয় 10% মাত্ৰ আমি পানবাৰী ৰেঞ্জৰ আণ্ডাৰত ইউটিলাইজ কৰিবলৈ এতিয়া পাই আছোঁ। তেতিয়াহ'লে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা আমাৰ ফিল্ড ডাইৰেক্টৰে হওক, ইহঁতে ওপৰত যিটো নিৰ্দেশ বা এজ পাৰ গাইডলাইন, এজ পাৰ অৰ্ডাৰ, এজ পাৰ টাইগাৰ প্ৰজেক্ট এৰিয়া হিচাপে বা নেশ্যনেল পাৰ্ক হিচাপে য'ত নাকি সোমাব নোৱাৰে, এইটো ক'ৰ এৰিয়াবিলাক সোমাব দিয়া নাই, আমি এইটো বিশ্বাস কৰোঁ। কিন্তু এতিয়া প্ৰশ্নটো হ'ল, য'ত নাকি টুৰিষ্ট সোমাব দিয়া নাই, য'ত নাকি জীপ চাফাৰী কৰিব পৰা নাই, যাব দিয়া নাই, সেইখিনি এৰিয়াত চিকাৰীবিলাকে তাতে হাতীয়ে হওক, আমি আজি হাতীটোহে গম পাইছোঁ। হাতীটো যিহেতু ডাঙৰ জীৱ জন্তু, তাৰ কাৰণে আমি হাতীটো গম পাইছোঁ, হাতী মৰিলে আমি গম পাওঁ। বাকী সৰু সুৰা যিটো জীৱ জন্তু আছে, সেইবিলাক আমি আজিলৈকে আমাৰ হাতত তথ্যটো নাই। তেতিয়াহ'লে সেইখিনি ছাইডত যদি আমি ইউটিলাইজ যদি কৰিবলৈ পাওঁ, তেতিয়াহ'লে সেইখিনি ছাইডতো ছেফটিটো হ'ব বুলি আমি আশা কৰোঁ। আৰু তাতে ডিপাৰ্টমেণ্টেলি কিবা ষড়যন্ত্ৰ থাকে বা আছে বুলি আমি এইটো অনুভৱ কৰিছোঁ। কাৰণ এইটো আমি ৰিকুৱেষ্ট কৰোঁ, কোনটোবা এৰিয়াটো ডেভেলপমেণ্ট কৰাৰ যেটো প্লেনত আমাৰ এইটো পানবাৰী এৰিয়াত
স্বীকাৰটো কৰি পেলাই পাণবাৰী অঞ্চলটো আণ্ডাৰ ডেভেলপ কৰাৰ কাৰণে বা আমাৰ মানাছ পাণবাৰী ছাইডত যিটো ৰেঞ্জৰ আণ্ডাৰত থকা মানাছ নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ ছাইট ইম্পৰ্টেণ্ট বাৰ্ড প্লেচ এলিফেণ্ট প্ৰটেক্টেড এৰিয়া টাইগাৰ প্ৰজেক্ট এৰিয়া এই অঞ্চলটো এটা বেয়া দুৰ্নাম কৰি পেলাই বাকী ছাইডটো ডেভেলপ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ থাকিব পাৰে আমি এইটো সন্দেহ কৰিছোঁ क'क्राझारनि CITआव मुं थिसननो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब सेन्ट्रेल इन्स्टिटिउट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ डिप्ल'मा बिटेक एमटेक बेचेलर एन्ड मास्टार अफ डिजाइन आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन डिप्ल'मा प्रग्रामाव दङ CE, CSE, ECE, FPT, CAI आरो AMT BTEC प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE MTEC प्रग्रामाव दङ WRH, CSE, FET आरो GET बेचेलर अफ डिजाइन आरो मास्टार अफ डिजाइनआव दङ MCD आरो PhD नि थाखाय CE, CSE, ECE, FET, IE, ME, Physics, Mathematics, Chemistry आरो HSS बे समाव अनलाइन आर'जलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन डिप्ल'मा बिटेक आरो एमटेकनि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhD नि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query 2025@cit.ac.in आव इमेल खालामहरनो हागोन बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन